গুড মৰ্নিং সুপ্ৰভাত স্বাগতম জানাইছোঁ ইউটিউব চেনেল হিতেন হাজৰিকাৰ অন্য এটা ভিডিঅ'লৈ আছোঁ গোলাঘাটৰ ধনশিৰি দলঙত আৰু এতিয়া গৈ আছোঁ আমি নুমলীগড় বৌদ্ধ মন্দিৰ যাম আৰু বাকী চাই থাকক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ভিডিঅ' বহুত ঘূৰিলোঁ আৰু শেষত আহি পাইছোঁহি খুমটাই মৰ্নিং সুপ্ৰভাত আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেল হিতেন হাজৰিকাৰ অন্য এটা ভিডিঅ'লৈ গুড মৰ্নিং সুপ্ৰভাত স্বাগতম জানাইছোঁ ইউটিউব চেনেল হিতেন হাজৰিকাৰ অন্য এটা ভিডিঅ'লৈ এতিয়া বাজিছে 9টা আৰু আমি ওলাইছোঁ গোলাঘাটৰ নুমলীগড়ৰ বৌদ্ধ মন্দিৰ আৰু মোৰ লগত এয়া পবিত্ৰ হাই বাকী ভিডিঅ'টো চাই থাকক আছোঁ গোলাঘাটৰ ধনশিৰি দলঙত আৰু এতিয়া গৈ আছোঁ আমি নুমলীগড় বৌদ্ধ মন্দিৰ যাম আৰু বাকী চাই থাকক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তেল ভৰালোঁ আৰু এতিয়া গৈ আছোঁ It's just too hard to move when you're standing right there. It's just too hard to walk away and leave it like that. Can we give it one more night? Just one more night. One more night. One more night. Just one more night. আৰু আমি ফাইনেলি পালোহি বৌদ্ধ মন্দিৰত আৰু এতিয়া ভিতৰলৈ সোমাই যাম চাই থাকক ভিডিঅ'টো It's just too hard to move when you're standing right there. It's just too hard to walk away. আৰু এয়া হ'ল মূল প্ৰৱেশদ্বাৰ আৰু আমি এতিয়া ভিতৰলৈ সোমাই যাম বৌদ্ধ মন্দিৰৰ ভিতৰৰ দৃশ্য আৰু এতিয়া হওক আমি মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ চাওঁ কি আছে আৰু মোতকৈ আগত পবিত্ৰ উঠি ফটো মৰাত ব্যস্ত আছে ফটো মৰাত চাওঁ আপোনালোকে আহক কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পৰে আৰু বকিয়ালাদি সোমাব লাগিব বহুত ধুনীয়া প্লেচ আহক চাই যাওকচোন অলপ সময় কটাই লৈ যায় বহুত ধুনীয়া জেগা মই আহিছিলোঁ মন্দিৰত আৰু মোৰ লগত আহিছিলোঁ পবিত্ৰ কেনেকুৱা লাগিলে ফুৰি ভাল
লাগিছে বহুত ভাল জেগা প্লেচ চাবলৈ আহিব আপোনালোক ক'ত আছে কাৰ্বি আংলং নহয় জানো কাৰ্বি আংলং আৰু এয়া বৌদ্ধ মন্দিৰ কাষতে লাগি আছে এখন নদী আৰু আমি এতিয়া কমাৰগাঁও হৈ খুমটাই সোমাম তাৰপিছত আমি ঘৰলৈ যাম দিনটো বহুত ঘূৰিলোঁ আৰু শেষত আহি পাইছোঁহি খুমটাই এখন নতুনকৈ পাৰ্ক আছে তাত পালোহি আৰু এই মোৰ পিছফালে আৰু এয়া হ'ল খুমটাই নৱনিৰ্মিত চুকাফা আহকচোন ভিতৰলৈ সোমাই যাম চাওঁ কি কি আছে আৰু এয়া হ'ল আবেলিৰ দৃশ্য আহক আপোনালোকেও খুমটাই চাৰিআলি অকণমান আগত আহিলে পাব খুব ধুনীয়া এটা পৰিৱেশ আবেলি হয়ে ভিডিঅ'টো আছিলে ইমানেই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব